ভাইটি মোৰ মানি বেগটো লৈ আনচোন মানে সি ঘৰৰ কাম কৰা ল'ৰা বুলিয়ে ভাবে ল থেংক ইউ মইনা কলিজা তুমি ঘৰতে থাকিবা মই তোমালৈ আহোঁতে চকলেট লৈ আহিম বাই বাই ভাইটি আৰু মোৰ অকলশৰীয়া জীৱনৰ সময়বোৰ এনেদৰেই হাঁহি আৰু ধেমালিৰ মাজে মাজে পাৰ হৈ আছিল কলেজলৈ যাওঁ বুলি মোৰ লগত সদায় ফুৰিবলৈ যোৱা ছোৱালীজনী আছিল মোৰ মৰমৰ প্ৰিয়ংকা হেল্ল' হেল্ল' তুমি ক'ত পালাহি তোমাৰ ৰুমৰ সন্মুখতে আছোঁ আহা আকৌ মোক কিয় ফোন কৰা নাই ঠিক আছে হ'ব দিয়া মই আজি নাযাওঁ তুমিয়ে যোৱা বাই আৰে ফোনটো কিয় কাটি দিলে আকৌ মই জানো তাই নিশ্চয় ওলাই আহিব কাৰণ অভিমান সদায় আপোনজনৰ আগতহে কৰা হয় ব'লা জল্দি ব'লা মই কিবা এটা খাই লওঁ বহুত ভোক লাগিছে প্ৰতি খোজে খোজে তুমি মোৰ কাষতে প্ৰতি পলে পলে বাঢ়ে মৰম তোমালে প্ৰতি খোজে খোজে তুমি মোৰ কাষতে প্ৰতি পলে পলে বাঢ়ে মৰম তোমালে মোৰ প্ৰতিটো সপোনৰ প্ৰতিটো হেঁপাহৰ তুমি যেন সংগী মোৰ জীৱনৰ প্ৰিয়ংকা আৰু মোৰ সময়বোৰ এনেদৰেই পাৰ হৈছিল ভাল লাগে তাইৰ সৈতে কটোৱা প্ৰতিটো সময় কেতিয়াবা কলেজত আৰু কেতিয়াবা ষ্টেচনত হঠাৎ এদিন মাতি পঠালে তাই কিবা বিশেষ ক'ব লগা আছে বুলি আৰু সেইদিনা তোমাক কথা এটা ক'ব লগা আছিলে কি কথা কোৱা পাপাৰ চাকৰি ট্ৰেন্সফাৰ হৈছে ডিব্ৰুগড়লৈ গতিকে ময়ো যাব লাগিব কি তুমি নগ'লে নহ'ব নেকি হেই তেনেকৈ নক'বা আকৌ মোৰো মনটো বেয়া লাগি যাব মই তোমাৰ বাবে লিখা গানবোৰ কি আধৰুৱা হৈ ৰ'ব নেকি তুমি আকৌ এনেকৈ ক'লা তুমি গানবোৰ গাই থাকিবা মই শুনিবলৈ মাজে মাজে আহিম সেই সময়ত মনটো বৰ বেয়া লাগিছিল তাইক নোপোৱাৰ বেদনাবোৰে বুকুত বৰকৈ খুন্দিয়াইছিল বাৰে বাৰে ভয় লাগিছিল
তাইক লৈ দেখা সপোনবোৰ আধৰুৱা হ'ব নেকি বুলি ভাবোঁ। হেল্ল' হেল্ল' কোনে ক'লে? মই প্ৰিয়ংকা। ভাইটি নেকি তুমি? কওকচোন। মই দাদাক বিচাৰি কল কৰিছিলোঁ। মানে কথা এটা আছিল। কি কথানো? মই তোমালোকৰ গাঁৱতে আছোঁ। অঁ, তুমি যিমান পাৰা সোনকালে দাদাক পঠাই দিয়া। মই বাবলু নে কি সিহঁতৰ দোকানখনৰ ওচৰতে ৰখি আছোঁ। অঁ ঠিক আছে, হ'ব মই কৈ দিম বাৰু। প্ৰিয়ংকা বায়ে যে ইমান দিনৰ মূৰত ফোন কৰিছে, কি আচৰিত। মই দাদাক কথাটো কোৱাই ভাল হ'ব। দাদা, অ' দাদা, দাদা তই ক'ত আছ? দাদা, দাদা তোৰ বহুত ডাঙৰ ভাল খবৰ এটা আছে। মোৰ ভাল খবৰ? কিনো? প্ৰিয়ংকা বা আজি তোক বিচাৰি আমাৰ গাঁও পালেহি। কি? প্ৰিয়ংকা আহিছে? অঁ, তাই আজি 2 বছৰৰ মূৰত মোক বিচাৰিছে? কি ৰৈ আছ? ব'ল আকৌ। নাযাওঁ। আৰু তাইক কবি মোৰ জীৱনলৈ যাতে আকৌ ঘূৰি আহিবলৈ চেষ্টা নকৰে। তই যাব পাৰ। দেৰোনা 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 জ্বলিলা জ্বলিলা বুকুতে অগনি জ্বলি ৰ'ল তোমাৰে প্ৰেমৰে অমিয়া শিহৰণ শেষ নহ'ল শেষ নহ'ল শেষ নহ'ল de da 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 অবশেষ মাথো ৰল তোমাৰ এই ছবিটি মুচিব নোৱাৰো যুগমীয়া স্মৃতি অবশেষ মাথো ৰল তোমাৰ এই ছবিটি মুচিব নোৱাৰো যুগমীয়া স্মৃতি হৃদয় খহি গ'ল জ্বলি ৰ'ল চাই প্ৰিয়ংকা বা হয়নে? কি হ'ল দাদা নাহিল যে? সি নাহো বুলি কৈছে। কি? সি সঁচাকৈ নাহোঁ বুলি কৈছে? আৰু কৈছে আপুনি যাতে দাদাৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে। হা? তাক মই নিজৰ কৰিবলৈ আহিছোঁ আৰু সি নাহোঁ বুলি কৈছে? মনটোক বুজাব পৰা নাই এই সময়ত। কি কৰোঁ কি নকৰোঁ। আগৰ স্মৃতিবোৰে তাইৰ কাষলৈ বাৰে বাৰে মাতি আছে মোক। নিজকে এনেকুৱা লাগিছে যেন মই পাগল প্ৰেমিক।
দাদা তই উপচি পৰা সেই তন্দ্ৰালখাবোৰ ধুমুহা হৈ আহে যেন দুচকুলে তুমি মোক এনেকৈ নধৰিবা মই তোমাৰ হ'ব নোৱাৰোঁ তুমি ক'ত গৈছা প্ৰকাশ মই তোমাক শুনিবলৈ আহিছোঁ ব'লা প্লিজ ব'লা ব'লা না প্ৰকাশ মই নাযাওঁ প্লিজ মই নাযাওঁ বুলি কৈছোঁ প্লিজ ব'লা তুমি দুবছৰ দিনে আহিব পৰা নাই এতিয়া মই নাযাওঁ বুলি কৈছোঁ ব'লা উপচি পৰা সেই তন্দ্ৰালখাবোৰ ধুমুহা হৈ আহে যেন দুচকুলে উপচি পৰা সেই তন্দ্ৰালখাবোৰ ধুমুহা হৈ আহে যেন দুচকুলে ৰাউখী নামে প্ৰতিদিন প্ৰতিপল খোজতে সকলো হেৰাই যন্ত্ৰণা শূন্যতা স্তব্ধতা জ্বলিলা জ্বলিলা সঁচা প্ৰেম কেৱল প্ৰাপ্তিৰ বাবে নহয় তুমি য'তেই আছা কুশলে থাকা এদিন মোকো লৈ যাব ভগৱানে তোমাৰ কাষলৈ